আমি কামানডাঙ্গা বজাৰত কেইজনমান দুখীয়া মানুহ হেল্প কৰি থকা অৱস্থাতে তাৰ কামানডাঙ্গা হাই ছেকেণ্ডাৰী প্ৰিন্সিপালে আমাক লগ পালে ক'লে আমাক আমাৰ স্কুলত এজন ল'ৰা আছে শাৰীৰিকভাৱে অক্ষম আপোনালোকে অলপ হেল্প কৰিব লাগে আমি এতিয়া যাই আছোঁ স্কুলৰ ভিতৰত চাই পেলাই আমি কিমানখিনি পাৰোঁ আমি হেল্প কৰিম আমি এতিয়া আছোঁ কামানডাঙ্গা বজাৰতে আছিলোঁ আমি আমাৰ তিনিজনমান দুখীয়া মানুহ হেল্প কৰা টাইমতে আমাক কামানডাঙ্গা হাই ছেকেণ্ডাৰী স্কুলৰ প্ৰিন্সিপাল ছাৰে আমাক লগ পালে প্ৰিন্সিপাল ছাৰে লগ পাই ক'লে আমাৰ এজন ষ্টুডেণ্ট আছে খুব অসহায় মানুহজন তে আপোনালোকে অলপ আহক চাওক যিমান পাৰে হেল্প কৰক দে আমি এতিয়া আহিলোঁ তে ভাইটি তোমাৰ নাম কি মহিবুল হক শেখ আচ্ছা তোমাৰ এনে কি ঘৰত কোন কোন আছে মোৰ মা আছে দেউতা আছে ভাই আছে দেউতাই কি কৰে অৰুণাচলত কাম কৰে বাহিৰত কাম কৰে আচ্ছা আচ্ছা আমি আপোনাক কিবা এটা হেল্প কৰিম কেনেকুৱা লাগিব মুণ্ডা ভাল লাগিব আমি প্ৰত্যেক মাহত 1000কে টকা দিম একাউণ্টত ঢুকি দিম একাউণ্ট নাম্বাৰটো আমাক দিব লাগিব আমি প্ৰিন্সিপাল ছাৰৰ ফোন নাম্বাৰ নি যাম প্ৰিন্সিপাল ছাৰে আমাক একাউণ্ট নাম্বাৰটা দি দিব মাহে মাহে এটা তাৰিখতে তো 1000কে টকা আমি একাউণ্টত ঢুকি দিম তোৰ টিউশ্যনৰ কাৰণে ঢুকি দিম হ'ব না ভাল লাগিব না আৰু আমি এইখিনিতে বহুত কাম কৰিছে 100 টকা দুখা নাই অঁ দিয়া নাই কোনেও আচ্ছা আচ্ছা গভৰ্ণমেণ্টৰ কোনো নাদে আপোনাক ছাৰ আপুনি অলপ কিবা ক'ব নেকি ইয়াৰ বিষয়ে মানে ল'ৰাটো একচুৱেলি দুখীয়া ঘৰৰ ল'ৰা আপোনালোকে চাইছে প্ৰায় 80% 90% ডিজেবল হয় কিন্তু ইয়াৰ পৰিয়ালৰ অৱস্থাটো বেয়া বহুত জেগাত লৈ গৈছে তথাপি মানে ঠিক কৰাৰ কাৰণে কিন্তু কাম হোৱা নাই এতিয়া বেলেগ এটা ল'ৰা মটৰচাইকেল দি লৈ আহে আমাৰ ষ্টুডেণ্টখিনি তেওঁক সহায় কৰি ক্লাছত লৈ আহে আকৌ মটৰচাইকেলত উঠাই দিয়ে কিন্তু অৰ্থনৈতিকভাৱে খুব বেয়া ল'ৰাজন পঢ়া শুনাত ভাল পঢ়া শুনাত ভাল হাতৰ লিখাও ভাল গতিকে তেওঁৰ এটা ভাল এটা ব্যৱস্থা যদি লোৱা যায় তেওঁ ল'ৰাজনৰ ভৱিষ্যতটো উজ্জ্বল আমি দেখা পাইছোঁ এতিয়া ডাঙৰ হৈ আছে তেওঁৰ পেচাব পায়খানা কৰা এইবিলাক অলপ দিগদাৰ হৈ আছে আৰু যদি কিবা মানে অট'মেটিক মটৰেবল যদি কিবা এটা বাহনৰ ব্যৱস্থা কৰা যায় ঘৰৰ পৰা অহাৰ কাৰণে তেনেহ'লে সেইটো আৰু বেছি ভাল হয় হ'ব আমি আপুনি কৈছে আমি চেষ্টা কৰিম কিন্তু এনেই আমি তাক টিউশ্যনৰ কাৰণে আমি 1000কে টকা আমাৰ তৰফত থাকিয়া আমি কোনো গভৰ্ণমেণ্টৰ সহায় নহয় আমাৰ পাৰ্চনেলকৈ আমি তাক 1000কে টকা একাউণ্টত দি দিম আপুনি এটা কাম কৰিব আমাক আপুনি আপোনাৰ কণ্টেক্ট নাম্বাৰটো আমি লৈ যাম আপুনি তাৰ একাউণ্ট নাম্বাৰটো আমাক দি দিব হ'ব আৰু আমি আজি তই কিবা এনেই অলপ সহায় কৰি যাম কিবা দি যাম এইখিনি ঘৰত লৈ যাবি কাৰোবাৰ দ্বাৰাই হা এতিয়া ভাল লাগিছে নে অলপ মনটা আচ্ছা আচ্ছা আমি ল'ৰাজনক চালোঁ ল'ৰাজনক চাই আমাৰো বৰ বেয়া লাগিছে দে আমি ল'ৰাজনক পাৰ মান্থ 1000কে টকা তাক মেট্ৰিকলৈকে আমি দিম আৰু বাকী ইয়াৰ যিখিনি অঞ্চলৰ মানুহ আছে ৰাইজ আছে সেই মানুহখিনিকো আমি জনাম যে আপোনালোকে অলপ ল'ৰাজনৰ খবৰ ল'ব ল'ৰাজনক যি পাৰে আপোনালোকে সহায় কৰিব